Happy birthday to you. Guess kora ki hoy? Ki hoy? Bye bye. Bye bye. Koisu ejor heel. Happy birthday to you. Hey everyone, welcome back to my YouTube channel. আশা ৰাখিছোঁ আপোনালোকৰ খবৰ খুব বেছি ভালে। আজি হল 14 আগষ্ট আৰু আজি দিনটোতে মই জন্ম পাইছিলোঁ। এয়া হাজবেণ্ডে ৰাতি 12টা বজাত সাৰপ্ৰাইজ দিলে। টোপনিৰ পৰা উঠাই আনি মোক কেক কাটিব দিলে। ভণ্টিও আছে আজি আমাৰ ঘৰত আৰু দুজনে লগ লাগি এইবোৰ কৰি আছে। আশা ৰাখিছোঁ ভিডিঅ'টো শেষলৈ চাই আপোনালোকে ভাল পাব। এইবোৰ দেখি মোৰো মনটো বহুত ভাল লাগিছে। এনেকৈ কোনোবাই যদি স্পেচিয়েল ফিল কৰায় তেনেহ'লে সকলোৰে ভাল লাগিব দিয়কচোন। আৰু মোৰো ভাল লাগিছে, নিজকে আজি স্পেচিয়েল যেন ফিল হৈছে। Guess kora ki hoy? Ki hoy? পতা নেহি কোৱাচোন এনে আইডিয়া এটা তো এটা মানুহৰ এটা আইডিয়া কি হয় গেছ কৰা। গেছ কৰিব অঁ ৱাটছ ৱাটছে হ'ব এপেলৰ ৱাটছ। মই গেছ কৰি দিলোঁ। চাওঁ কি হয়। কি হয় মই কিউৰিয়াছ। কিবা ৱাটছ wow eso এ হাত দেখোন ডাঙৰ হলো এইটো চেন হিচাপে esto tíralo todos los días গধূলি আহিব আম্মাহঁত বাৰ্থডে বুলি আহিব আৰু এবাৰ এনেই, সেইকাৰণে ভাবিলোঁ এতিয়াতে বনাই থৈ দিওঁ, নহ'লে গধূলি আৰু চাহ বনাম ভাত বনাম একেলগে ইমান কৰিবও নোৱাৰোঁ, সেইকাৰণে অলপ অলপকৈ এতিয়াতে কৰি থৈ দিওঁ। ঘামি জামি একেবাৰে অৱস্থা বেয়া হৈ গৈছে, ইমান গৰমত পাকঘৰত সোমাবই ইচ্ছা নাযায়। আম্মাহঁত আহিলে গধূলিতে আহিছে, কিন্তু ভিডিঅ' একো কৰা নহ'ল আৰু এতিয়া ডিনাৰ কৰি আছে। ডিনাৰ কৰি পেলাই অলপ পিছত যাবই ঘৰলৈ আকৌ। যোৱা এতিয়া আম্মাহঁত গ'ল ঘৰলৈ আৰু আমিও ভাত পানী খালোঁ, একেলগে খালোঁ। খাই লৈ পেলাই বহিলোঁ আৰু ভাবিলোঁ আম্মাহঁতে মোৰ কাৰণে ধুনীয়া শ্বুট এটা আনিছে, ভাবিলোঁ আৰু দেখাই দিওঁ আপোনালোককো। মোৰ ভাল লাগিছে যি, গতিকে আপোনালোকৰ লগতে শ্বেয়াৰ কৰোঁ কি গিফ্ট দিলে। হাজবেণ্ডৰ গিফ্টটো তেতিয়া মই ভালকৈ দেখুওৱা নাছিলোঁ ন, সেইকাৰণে ভাবিলোঁ একেলগে দেখাই দিওঁ কি দিছিলে। এনেকুৱা শ্বুট এটা দিছে আম্মাহঁতে। এই পেটাৰ্ণটো ইমান ভাল লাগে মোৰ, মই আগতে পিন্ধাই নাছিলোঁ, এতিয়া দুযোৰমান এনেকুৱাই লৈছোঁ, পিন্ধি চাম কেনেকুৱা লাগে। ইয়াৰ লগত দুপট্টা আৰু পেণ্টটো আছে। আৰু হাজবেণ্ডে দিছিলে এইটো ঘড়ীটো, এনেকুৱা ভাল লাগিছে। মোক কৈছে বহুত দিন আগতে আনি থৈছিলে বোলে, মই হ'লে গমেই পোৱা নাই। ভাল লাগিছে, একেবাৰে পাৰ্টি ৱেৰ ঘড়ী আনি দিছে মোক এবাৰ। আনি পেলাই এবাৰ ক'ত থৈছিলে গম হ'লে নাপাওঁ, মই দেখাই পোৱা নাই ক'ত থৈছে। আৰু বাৰ্থডে বুলি মই নিজে নিজকে গিফ্ট কৰিছোঁ এইযোৰ হিল। এইযোৰ নিজে নিজকে গিফ্ট কৰি লৈছোঁ আৰু
ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে সকলোকে ধন্যবাদ। সৰু হ'লেও ভিডিঅ'টো দি দিলোঁ মই, বেছি ডাঙৰ ভিডিঅ' নহ'লেও মানে দিনটোত কি কৰিলোঁ সেইখিনি হ'লেও আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবি পেলাই দি দিলোঁ। ভিডিঅ'টো চাই যদি ভাল পায় তেনেহ'লে ভিডিঅ'টো লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পালে, আৰু সকলোৰে লগত শ্বেয়াৰ কৰিব। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ। আশা ৰাখিছোঁ আগলৈ আৰু লগ পাম সকলোকে।